channel Law Standpoint. Moi advocate Rashmi Siddiqui aru apnaloke saise Law Standpoint YouTube channel ba Facebook page. আপোনালোকে ইতিমধ্যে দেখা পাইছে মই হুজাই বাৰ এছ'চিয়েশ্যনত বহি আছোঁ আৰু মোৰ লগত মোৰ সহকৰ্মী এডভোকেট ইমৰান দা বহি আছে। হয় ইমৰান দা কিবা ক'ব? ৰশ্মি সিদ্দিকাৰ ফেচবুক বা হোৱাটছআপ পেজলৈ সকলোকে স্বাগতম জনাইছোঁ। অহা 13 ছেপ্টেম্বৰ 2025 ইংৰাজী তাৰিখে শনিবাৰ দিনত ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হ'ব। এইটো গোটেই ভাৰতবৰ্ষতে হয় যে যিবিলাক আমাৰ অফেন্স আছে বা বাহন যিবিলাক আছে 4 চকীয়া 2 চকীয়া যিবিলাক মানে ফাইন হয় দ্ৰুতগতিত শেষ কৰিবলৈ ৰাষ্ট্ৰীয় লোক আদালত হয়। আমাৰ হুজাই জিলাত যিকেইজনৰ বাইকৰ কিবা সমস্যা আছে ফাইন লৈ পেলাই বা বুজি নাপায় তেখেতে ৰশ্মি সিদ্দিকাৰ লগত যোগাযোগ কৰিব পাৰে আৰু যাৰ যাৰ নোটিছ গৈছে তেখেতসকলে কোনো দালাল চক্ৰৰ কবলত নপৰি ডাইৰেক্টলি অধিবক্তা ৰশ্মি সিদ্দিকাৰ লগত যোগাযোগ কৰিব। তেখেতে আপোনাক পৰামৰ্শ দিব বা আপোনাৰ যিটো ফাইন আছে কেনেকৈ ফাইনটো আদালতত দিব লাগে সেই বিষয়ে সম্পূৰ্ণ সহযোগ কৰিব। ধন্যবাদ। ইতিমধ্যে আমাৰ ইমৰান দাই কৈছে যে শনিবাৰ ইয়ানি কি 13/9/2025 তাৰিখত নেশ্যনেল লোক আদালত সংগঠিত হ'বলৈ গৈ আছে আৰু এই লোক আদালতত আপোনালোকৰ যিবিলাক সৰু সুৰা কেছ আছে বাইকৰ ফাইন বা সৰু সৰু মিনি যিবিলাক কেছ আছে সেই কেছবিলাক আপুনি সমাধান কৰিব পাৰে। আপোনালোকে মোৰ লগত যোগাযোগ কৰিব পাৰে আৰু ময়ো আপোনালোকক আপোনাৰ সমস্যাৰ সমাধান দিবলৈ চেষ্টা কৰিম।